মছজিদত শিশুৰ প্ৰতি দয়ালু হওক। আমাৰ সমাজত প্ৰায় সকলো মছজিদতে শিশুক প্ৰৱেশ কৰিবলৈ দিয়া নহয়, কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কেতিয়াও শিশুক মছজিদত প্ৰৱেশ নিষিদ্ধ কৰা নাছিল। তেন্তে কিয় আমি এনে কৰোঁ? ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে খুতবা দিওঁতে তেখেতৰ প্ৰিয় নাতি নাতিনী হাছান আৰু হুছেইন তেখেতৰ ওচৰলৈ আহিছিল। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে খুতবা বন্ধ কৰি তেওঁলোকক সাৱটি ধৰি চুমা খাইছিল আৰু কৈছিল, মই খুতবা শেষ নোহোৱালৈকে ধৈৰ্য ধৰিব নোৱাৰিম, গতিকে খুতবা আদাতে সামৰি তেওঁলোকক আদৰ কৰি আছো। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে নিজে কোলাত ল'ৰা ছোৱালী লৈ নামাজ আদায় কৰিছিল আৰু আমাৰ সমাজৰ বৃদ্ধ মুছলমানসকলে মছজিদত তেওঁলোকৰ উপস্থিতি সহ্য কৰিব নোৱাৰে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, যিজনে সৰুক গুৰুত্ব নিদিয়ে আৰু ডাঙৰক সন্মান নকৰে তেওঁ মোৰ উম্মতৰ পৰা নহয়। শিশুৰ অসৎ আচৰণ স্বাভাৱিক, বুজি পালে দুষ্টামি নকৰিলেহেঁতেন। সৰুতে আপুনিও একেই কাম কৰিছিল। বহুতে কয় আজিৰ ল'ৰা ছোৱালীবোৰ অলপ বেছি দুষ্ট। হয়, সেইটো ঠিকেই, কিন্তু তেনেকৈ কোৱাৰ বাবে যদি আপুনি শিশুৰ লগত গুণ্ডাগিৰি কৰে তেন্তে ইয়াৰ বেকফায়াৰ হ'ব। কাৰণ যিজনক এবাৰ গুণ্ডাগিৰি কৰা হয় তেওঁ মছজিদলৈ আহিবলৈ ভয় কৰিব। যদি শিশুক মছজিদৰ পৰা আঁতৰাই ৰখা হয় তেন্তে পৰৱৰ্তী প্ৰজন্মত মছজিদত নামাজ পঢ়িবলৈ মুছলমান নাথাকিব। এনে পৰিস্থিতিত কি কৰিব আপুনি? এনে পৰিস্থিতিত আপুনি কিছুমান কৌশল গ্ৰহণ কৰিব পাৰে। শিশুসকল সাধাৰণতে পিছৰ শাৰীত থিয় হয়। তেওঁলোকে যদি আমাৰ মাজত থিয় হয় তেতিয়া তেওঁলোক ভয়ত কিছু হ'লেও নিস্তব্ধ হৈ পৰিব। কথা কওঁতে হাতৰ পৰা মুখলৈ ইংগিত দিব। মাজে মাজে ল'ৰা ছোৱালীৰ লগত কথা পাতক, পৰিয়াল পৰীক্ষা কৰক, লজেঞ্চ চকলেট আদি দিয়ক। ইয়াৰ ফলত তেওঁ আপোনাৰ লগত মুক্ত হ'ব আৰু আপুনি কোৱা কথাবোৰ শুনিব। ল'ৰা ছোৱালীৰ লগত কথা পাতিলে আন এটা উপকাৰ হ'ল ই তেওঁলোকৰ পৰিয়ালৰ সৈতে এক বান্ধোন গঢ়ি তোলে। কাৰণ ল'ৰা ছোৱালীৰ হৃদয় কোমল। কোনোবাই কিবা এটা দিলেই বা কোনোবাই আদৰ কৰিলে মাকক কয়। এইদৰে সামাজিক বান্ধোন আৰু ভাতৃত্ববোধৰ সৃষ্টি হ'ব। এইবোৰ কথা ইমামসকলৰ ভাষণত স্পষ্ট কৰা প্ৰয়োজন। তেতিয়া ল'ৰা ছোৱালীবোৰে মছজিদলৈ যাবলৈ আগ্ৰহী হ'ব, সকলোৱে সকলোৰে প্ৰতি দয়ালু হ'ব, এখন সুখী আৰু সমৃদ্ধশালী সমাজ হ'ব। সেইবোৰ ভালদৰে গঢ়ি তোলাটো আপোনাৰ নৈতিক দায়িত্ব। আমি পৰৱৰ্তী সুন্দৰ প্ৰজন্ম গঢ়ি তুলিবলৈ এই ভূমিকা পালন কৰিব লাগিব।